ভালকৈ বনাই কৰি মানে আজি খুৱাম এতিয়া আমি ব্ৰইলাৰ আনিব গৈ আছো এই কুমাৰ গাড়ী চলাই আছে কুমাৰ আৰু ই মোৰ লগত থাকিবই লাগিব আমি দুইটা থাকিবই লাগিব মানে যিকোনো এতিয়া আপোনালোকে বাছ ভিডিঅ'টো উপভোগ কৰি গৈ থাকক ব্ৰইলাৰ কিমান লওঁ কি কথা ঠিক আছে আহি আমি এতিয়া এই ব্ৰইলাৰ দোকান পাইছোঁ এই ব্ৰইলাৰ দোকান দাদাজনক সুধো ব্ৰইলাৰ কিমানকৈ লৈছে কি কথা কৈছে দাদা কওকচোন ব্ৰইলাৰ কেনেকৈ কি কথা কিলো কেনেকৈ দিছে ব্ৰইলাৰ তোমাৰ 170কে 170কে আমিতো এতিয়া ব্ৰইলাৰ নিব আছোঁ ব্ৰইলাৰ কুমাৰ আমি 6 কিলো ল'ম ন আমি এতিয়া ব্ৰইলাৰ 6 কিলো ল'ম কেনেকৈ কি ৰেটত ধৰিব 5 টকা এটা কমাই দিব পৰা যায় কৈছে দাদাই কৈছে যে 5 টকা এটা কমাব বোলে ঠিক আছে আপোনালোকে যদি কোনোবা যদি ব্ৰইলাৰ খাবলৈ মন আছে ইয়ালৈ আহিব আপুনি এড্ৰেছটো কৈ দিব শুনি কুকতলি মাছৰ বজাৰ কুকতলি মাছৰ বজাৰ ঠিক আছে আপোনালোক কৈ দিছে কুকতলি মাছৰ বজাৰলৈ আহিব ব্ৰইলাৰ ল'বলৈ ব্ৰইলাৰটো চাওক ইয়াত কুকতলি মাছ বজাৰ লগতে যিখন ব্ৰইলাৰ দোকান আছে সেইখনত আহি আপোনালোকে লৈ যাব দাদাই মোৰ ভিডিঅ'টো চাই আহিলে আপোনালোকৰ পৰা 5 টকা এটা হ'লেও কমাই ল'ব আপোনালোকে কোনো চিন্তা কৰিব নালাগে বাছ আপোনালোকে আহি ব্ৰইলাৰবোৰ লৈ যাওক এতিয়া আমি যি কৈছোঁ এতিয়া খুৰা ব্ৰইলাৰ আনিব কৈছিলে ব্ৰইলাৰ আনি আমি সিহঁতৰ ঘৰ পাইছোঁ সেই সিহঁতৰ ঘৰটো এইটোৱে হ'ল যাৰ ব্ৰইলাৰ আনিব গৈছিলোঁ সিহঁতৰ ঘৰটো এইটো মই দেখুৱাইছোঁ আপোনালোকৰ ভিডিঅ'টো চাই থাকিব অকণো স্কিপ নকৰাকৈ ধুনীয়াকৈ প্ৰথমৰ পৰা শেষলৈকে মই আপোনাক আৰু এজন মানুহ চিনাকি কৰি দিছোঁ দাদা এজন আহিছে বৰ ধুনীয়াকৈ সাজি তেখেতৰ লগত অলপ আলোচনা কৰোঁ ধুনীয়াকৈ গাড়ী বাৰী সাজি লৈ আহিছে সুধি দিওঁ দাদা হাই আপুনি ইমান ধুনীয়াকৈ সাজি আহিছিলে কিবা কামত আহিছিলে নেকি ইয়াত হয় মই বিশ্বকৰ্মা পূজাৰ ঘৰত ভকত কেইজনমান আহিছে ভকত কেইজনৰ কাৰণে মই চাৰিআলিলৈ যাম বুলি ভাবিছিলোঁ চাৰিআলিৰ পৰা হেৰি ডিছ আৰু বাতি অলপ আনিম বুলি ভাবিছোঁ যে ডিছ আৰু বাতি আনিব গৈ যাব নেকি হয় তাৰমানে ঘৰতে আমাৰ বিশ্বকৰ্মা পূজা পালা হৈছে আজি হয় মই অকণমান মিস্ত্ৰী সৰু সৰুকৈ মিস্ত্ৰী কাম অলপ কৰোঁ হয় তাৰপিছত এই ঘৰতে অকণমান পূজা পাতা হৈছে তাৰ খেচেৰি অলপ পায়স অলপ বনোৱা হৈছে সেইকাৰণে মই চাৰিআলিলৈ যাম বুলি ভাবিছিলোঁ ভকতক খুৱাবৰ কাৰণে ভকতক খুৱাব ঠিক আছে এতিয়া তোমাক লগ পোৱা ভাল লাগিলে আৰু তোমাৰ চেনেলটোৰ কাৰণে মই ধন্যবাদ দিছোঁ ঠিক আছে এনেকৈ ছাপোৰ্ট কৰি থাকিব মোক যেন আগুৱাই গৈ থাকিব পাৰোঁ আমাৰ অসমৰ ৰাইজে যিখিনি চাইছে গোটেইখিনি জানো তেখেতক হেৰি কৰে ছাকচেছ কৰে সকলোলৈ অনুৰোধ জনালোঁ বিশ্বকৰ্মা পূজা এতিয়া মই চাৰিআলিলৈ যাম চাৰিআলিৰ পৰা এই ভকত কেইজনমান বহি আছে ঘৰত ঠিক আছে আমাৰ বিশ্বকৰ্মা পূজা এতিয়া ধৰি লওক অল ভাৰততে বহুত ইণ্ডাষ্ট্ৰিকতে হৈ আছে বা অল ভাৰততে বিশ্বকৰ্মা পূজা মানি আছে গতিকে আমিও সৰু সুৰাকৈ মানিব লগা হৈছে এতিয়া বিশ্বকৰ্মা পূজা পাতিছে কি এতিয়া মোক নামাতে নেকি প্ৰসাদ চসাদ খাবৰ কাৰণে তুমিও যাব বিচাৰিছা মই কোৱা কাৰণে মাতিছে দেখিছে গাইজ দেখি আছে মই যেতিয়া মই নিজৰ মুখে যেতিয়া কৈছো মোক নামাতে নেকি বুলি কোৱা কাৰণে তেতিয়া সি কৈছে যাওক বোলে আহিবা বোলে তুমিও আহিবা বোলে কেনেকুৱা দুখ চাওক তুমি ঠিক আছে ভাই এইটো হৈছে মানুহৰ চিন্তা মানে এটা শাৰী পাতিলে মানে বহুত চিন্তা আহি পৰে হয়নে সেয়া হেৰি ক'ব পাহৰি পাব পাৰে একো সেইবিলাক আপোনালোকে বেয়া পাব নালাগে তেখেতে যিহেতু মাতিছে মই সন্ধিয়া সময়ত ভগৱানৰ প্ৰসাদ দুমুঠি পালে বহুত এয়া চাওক মই লৈ আহি থকা ব্ৰইলাৰ কেইটা ইহঁতে বাচি আছে এইটোৰ নাম হ'ল বিজুল এইফালে ৰক্তিম আৰু বোলে এইটো খুৰাজন চিনি পাইছে আগৰ ভিডিঅ'টোত দেখাই পাইছে একদম আমাৰ এই মাংস কোটাত আমাৰ কুমাৰ এক্সপাৰ্ট মাংস কোটাত একদম হাৰ নামানে সি যিমান মাংস আনি সি কুটিয়ে থাকিব অ কুমাৰ ব্ৰইলাৰ পিচটো কেনেকুৱা চাইজ কৰিবি চাইনিজ চাইজ নেকি চাইনিজ পিচ তাতকৈ অলপ আকৌ চাইনিজ পিচটো বহুতেতো ভাল নাপায় ন চাইনিজ পিচটো ধৰি লওক আমাৰ লোকেল পিচটো কেনেকুৱা ষ্টাইল আপোনাৰ এই প্ৰথম পিচ এইটোকো চাওক মই দেখুৱাই পিঠল দেখুৱাই আছো চাই দিব আপোনালোকে চাই থাকক ভিডিঅ'টো মই আপোনালোকক দেখুৱাইছো যে এয়া বৌ এইফালে খুৰী বহি আছে সিহঁতে বৌৱে পিঁয়াজ নহৰু হেৰি কৰি আছে খুৰীয়ে আলু কুটি আছে মই সুধিম বাৰু কিহৰ কাৰণে আলু পিঁয়াজ নহৰু এইবিলাক কুটি আছে ধুনীয়াকৈ আপোনালোকক
খুৰীহঁতৰ বা বৌ মুখৰ পৰা আপোনালোকে ধুনীয়াকৈ শুনিব। আপোনালোকে ভিডিঅ'টো চাই থাকক, অকলো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে। আৰু যিসকলে নতুনকৈ ভিডিঅ'টো চাই আছে তেখেতসকলে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পাই যায়। এতিয়া বৌ কওকচোন, এয়া আহিছে নহৰু গুচাই আছে। আচ্ছা, এয়া এতিয়া কিহৰ লগত বনাব? ব্ৰইলাৰ লগত বনাব। খুৰী খুৰী কি কি ব্ৰইলাৰহে আনিছে নে বেলেগ লোকেল চোকেল একো লৈ আহে নাই? গাহৰি চাহৰি নাই নাই ব্ৰইলাৰ মানুহ এতিয়া ধৰি লওক কিমান মান মাতিছে আপুনি? হ'ব আদা গুচা, নহৰু, পিঁয়াজ, আলু আৰু ইয়াৰ লগতে মানে আজি মাংস ধুনীয়াকৈ বনাম আৰু একে যাতে হেৰি জলকীয়া আদা নহৰু এসোপা মানে মছলা চছলা দি ধুনীয়াকৈ বনাম আৰু খাই যাতে ভাল পায় ৰাইজে। আৰু প্ৰতি বছৰে আমাৰ বিশ্বকৰ্মা পূজা পালাই যায়, সেইকাৰণে আমি এইটো আয়োজন কৰিছোঁ। চবকে মাতি কৰি আমি খুৱাওঁ প্ৰতি বছৰে। সেইকাৰণে আজি মানে একদম ভালকৈ বনাই কৰি মানে আজি খুৱাম ৰাইজক, খুৱাই যাতে ৰাইজে ভাল পায় এয়া যাক নামতিসকল আহি পাইছে এই খুৰাহঁতকত, কাৰণ চবৰে ঘৰতে নিমন্ত্ৰণ দিছে। সেইকাৰণে মানে এফালৰ পৰা সোমাই আহি এতিয়া আমাৰ খুৰাহঁতকৰ লাষ্ট পৰ্যায়ত আহি নামতিসকল আহিছে আৰু এতিয়া আপোনালোকে চাওক, নামতিসকলক দেখুৱাইছোঁ আপোনালোকক। মই বাহিৰত বহি আছিলো, খুৰীয়ে মোক মাতি লৈ আহিলে ভিতৰত বস্তু এটা চাবলৈ। আপোনালোকে চাব বস্তুটো কি বস্তু, যদি জানে কমেণ্ট কৰি জনাব এইটো হয় কি বস্তু। চাওক, দেখুৱাচোন খুৰী, দেখুৱাচোন আপুনি। এইটো কি বস্তু আপোনালোকে দেখুৱাব, যদি চাই ভাল পায়। খুৰী কি কৰোঁতে দেখা পালে মানে এইটো এইটো চাওক। আৰু এইফালে চাওক, এইটো বৌ, বৌ একে হাতত থাকিব মানে কনফিউজ হৈ আছে। আপোনালোকে জনাব কমেণ্ট কৰি, যদি জানে আপোনালোকে কমেণ্ট কৰি জনাব এইটো হয় কি বস্তুটো। খুৰীহঁতে মাংস বনাই হ'ল, মাংস বনাই হোৱাৰ কাৰণে খবৰ দিছে। মই এতিয়া মাংসকণ চাব আহিছো কেনেকুৱা হৈছে নে নাই চাবক। আপোনাক খুৰীকো সুধো, খুৰী চাওক, মাংস বনাই হ'ল নে? কিমান আগবাঢ়িছে ঘৰত? হলে আৰু ন? হলে আপোনালোক দুইজনে বনাইছে নে বেলেগ বেলেগ আৰু কোনোবা আছে? ঠিক আছে, মই এতিয়া দেখুৱাই চাওক গাইছ, আপোনালোকক দেখুৱাইছে মাংসকণ দেখুৱাইছে আপোনালোকক। চাওক না, মাংসৰ কালাৰটো চাওক, কি সুন্দৰ কালাৰ হৈছে দেখিছেনে? একদম মানে খাওঁ লাগিয়ে গৈছে আৰু এতিয়া মানে ইয়াৰ পৰা নমাই কৰি লোৱাৰ পিছত আমি খাবৰ কাৰণে ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো শেষ হোৱাৰ আগতে আপোনালোকক এটা কথা কওঁ, যাতে চেনেলটো কোনোবাই যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু এনেকুৱা ভিডিঅ' যাতে মই আৰু আনি থাকিব পাৰোঁ, তাৰে মোক কমেণ্ট কৰি জনাব যে, আৰু মোক লগতে ছাপোৰ্ট কৰি গৈ থাকিব যাতে মই আৰু আগবাঢ়িব পাৰোঁ।